এই আহি থাকোঁতে ভাইটি দুজন লগ পালোঁ আৰু MGত কৰি আছে এই দুজন ভাইটি লগ পালোঁ আৰু এখন চাওক বৰ ধুনীয়া গাড়ীখন লৈ আহি আছিলে বাটতে এনেকৈ লগ পালোঁ ভালো লাগিল গাড়ীখন বৰ ধুনীয়া কালাৰ এখন MGৰ ইলেক্ট্ৰিক আহিছে যিবিলাকে ল'ম বুলি ভাবিছে চব ল'ব পাৰিব এখন মাইলেজ চাইলেজ কেনেকুৱা এখন আপোনাৰ MG comet EV এখন আপোনাৰ 698 পৰা ষ্টাৰ্টিং হয় এক্সৰুম প্ৰাইচ আপোনাৰ ইয়াৰ 230 কিলোমিটাৰ ৰেঞ্জ এবাৰ আপুনি ফুল চাৰ্জ দিলে 230 কিলোমিটাৰলৈকে যাব প্লাছ আপোনাৰ এখন ডেইলি ইউজৰ কাৰণে ভাল হয় আৰু প্লাছ কমেট এবাৰ ফুল চাৰ্জ দিলে এখন 230 কিলোমিটাৰ আপুনি ৰাইড কৰিব পাৰিব চলাব পাৰিব ট্ৰেভেল কৰিব পাৰিব যাব পাৰিব ইফালে ইফালে কৰিব পাৰিব আৰু খুবেই ধুনীয়া কালাৰটো আৰু ভিডিঅ'টো চাওক কিমান ধুনীয়া আৰু খুবেই ধুনীয়া এখন এই দেখে ডিছপ্লে কিমান ডাঙৰ এখন ডিছপ্লে এখন আছে আৰু ভিডিঅ'টো বৰ ধুনীয়া আৰু চাৰিজন মানুহৰ কাৰণে ধুনীয়া হয় আৰু সেটা একদম খুব ধুনীয়া চাৰিজন মানুহৰ কাৰণে ধুনীয়া হয় মই যদি আপোনাক বহিকে দেখাওঁ ধুনীয়া স্পেচ ওলাই যাব ধুনীয়া স্পেচটো ওলাই যায় স্পেচটো ধুনীয়া আৰু ধুনীয়াকৈ চাৰিজন মানুহে এখন যাত্ৰা কৰিব পাৰিব ঠিক আছে ধন্যবাদ ভাল লাগিল বাৰু লগ পোৱাৰ কাৰণে অ'কে থেংক ইউ আমি সঘনাই দেখি আহিছোঁ যে চহৰত বিশেষকৈ গাড়ী পাৰ্কিঙৰ কাৰণে বিৰাট অসুবিধা গাড়ীখন ৰাখিবলৈ জেগা নাথাকে আৰু খুবেই যান জঁট হয় আৰু ডিব্ৰুগড় চহৰতো খুবেই যান জঁট হয় আৰু এই যান জঁটৰ পৰা বাচিবলৈ কাৰণে আপোনালোকে প্ৰায় সদায় ব্যৱহাৰ কৰিবৰ কাৰণে এখন MG কমেটখন ল'ব পাৰে আৰু ডিব্ৰুগড় MG শ্ব'ৰুমলৈ আহিব পাৰে আৰু গাড়ীখন খুবেই সৰু খুবেই ধুনীয়া আৰু মহিলাসকলৰ কাৰণে বিৰাট ধুনীয়া খুবেই ভাল আৰু এবাৰ ফুল চাৰ্জ দিলে 230 কিলোমিটাৰ যায় বুলি ইতিমধ্যে জনাইছে MG কৰ্মীজনে আৰু চাওকচোন আপোনালোকে ডিব্ৰুগড় MG কমেট আহিব পাৰে লগ কৰিব পাৰে চাব পাৰে